क'क्राझार जिल्ला क्रिकेट लीगनि जोबथा गेलेनाया जालांबाय। क'क्राझार सदर सहरनि DN हिम्मतसिंगा गोजौ फरायसालिनि गेलेग्रा फोथाराव जानाय जोबथा गेलेनाय बादायलायनायाव क'क्राझार टेङापारा क्रिकेट क्लाबा देरहासार जानो हायो। दिनै जोबथा साननि गेलेनायाव फकिराग्राम क्रिकेट क्लाब आरो क'क्राझार टेङापारा क्रिकेट क्लाबनि गेजेराव जादोंमोन। मोन्नैबो हानजानि गेलेनाया जोबोर बाखनायथाव आरो मोजां जादोंमोनब्लाबो नाथाय फकिराग्राम क्रिकेट क्लाबखौ टेङापारा क्रिकेट क्लाबा फेजेननानै देरहासार जानो हायो। नमस्कार, सर्वप्रथमत मैं क'क्राझार क्रिकेट एसोसिएशनर जेनेरेल सेक्रेटारि विवेक शर्मा और मोर लगत उपस्थित आमार ट्रेजारार मनोज प्रतिम शाह, मोर जॉइंट सेक्रेटारि और टूर्नामेंटर कन्वेनर जीवेश चंद्र सकलक और আজি এই আমার 2024-25 লোকাল কোকৰাঝাৰ লোকাল ডিষ্ট্ৰিক্ট লীগ এই ফাইনেল খেলখনৰ বঁটা বিতৰণ অনুষ্ঠান আজি অনুষ্ঠিত হৈ গ'ল। আৰু আজি এই খেলখনটো আমি এই বছৰত আমি 22খন টিম লৈ এইটো খেলটো পাতিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত আজি ফাইনেলটো মেগা ফাইনেলটো আমাৰ কোকৰাঝাৰ টেঙাপাৰা ক্ৰিকেট ক্লাব ভাৰ্চেছ ফকিৰাগ্ৰাম ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায়। আর আজি উইনার হিসাবত আমার টেঙাপাড়া ক্রিকেট ক্লাব বিজয়ী হয় আর ফকিরাগ্রাম ক্রিকেট ক্লাব রানার্স আপ হিসাবত আজি এই মেচখনত এই থাকে। আর আজি সঁচাকৈ এটা ভাল ফাইনেল মেচটো আমি চাবলৈ সক্ষম হ'লোঁ। যিটো বতৰটো অলপ আমাৰ খেলখনৰ মাজত এই টুৰ্ণামেণ্টৰ মাজত লাষ্ট ফাইনেলত আমি অলপ ডিষ্টাৰ্ব পালোঁ, কিন্তু ঈশ্বৰৰ কৃপাত আমি এইটো স্মুথলি কণ্ডাক্ট কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই টুৰ্ণামেণ্টৰ দুইখন টিমক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু মই আশা কৰিছোঁ আমাৰ এই যিটো লিগটো আমি যিটো উদ্দেশ্য লৈ আমি পাতি আছোঁ এইটো ইয়াৰ পৰা আমি ভাল প্লেয়াৰ ওলাবলৈ সক্ষম হ'ম। আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যোৱাবাৰ আমি লাষ্ট 3 বছৰৰ ভিতৰত আমাৰ অসম ক্ৰিকেট হৈ আমি মানে প্লেয়াৰ আমি কোকৰাঝাৰৰ পৰা আমি প্লেয়াৰ দিবলৈ সক্ষম হৈছোঁ। তো এইবিলাক টুৰ্ণামেণ্টৰ পৰা যি টেলেণ্টেড প্লেয়াৰ আছে আশা কৰিম সিহঁতে ডিষ্ট্ৰিক্ট হৈ আৰু নিজৰ খেলখনটো আৰু ভাল কৰি ইম্প্ৰুভ কৰি ডিষ্ট্ৰিক্ট হৈ আৰু ষ্টেট হৈ দেশৰ নামটো আগবাঢ়ি লৈ যাব। তো সকলোকে মই আকৌ ধন্যবাদ জনাই আজি এই খেলখনটো অনুষ্ঠিত কৰিবৰ কাৰণে যিবিলাক মানুহ ষ্টাফ सपोर्ट करिले तेखतक मैं धन्यवाद जनाई। मैं हाँ, जीता है, अच्छा लगा है। 5 बार बैक टू बैक चैंपियन हुआ है, तो आज बहुत खुश है। TCC चैंपियन, हम लोग बहुत खुश है, अभी सेलिब्रेट करेंगे। सो थैंक यू। এই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট লীগৰ যিটো আজি অন্তিম খেল তথা ফাইনেল খেল আছিল, এই খেলত 22খন দলে অংশগ্ৰহণ কৰিছিলে। তাৰ মাজতে আমি ফকিৰাগ্ৰাম আৰু কোকৰাঝাৰ টেঙাপাৰা ক্ৰিকেট ক্লাব ফাইনেললৈকে আমি যাবলৈ সক্ষম হৈছিলোঁ। আৰু আজি অন্তিম খেলত টেঙাপাৰা ক্ৰিকেট দলে টছত জিকি প্ৰথমে বেট কৰি 145 ৰানৰ টাৰ্গেট দিয়ে। আমি চেছ কৰিবলৈ যাওঁতে আমি লাষ্টত 35 ৰানত হাৰি গ'লোঁ। তো যদিও হাৰিছোঁ, আমাৰ বাকী যিখিনি বলাৰ আছিলে বা আমাৰ বেটছমেন আছিলে প্ৰথম টুৰ্ণামেণ্টৰ পৰা যিখিনি পাৰফৰ্মেঞ্চ কৰি আহিছে, মই চবকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে কণ্ট্ৰিবিউশ্যনৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অহা বছৰ যাতে আমি ইয়াতকৈ আৰু ভাল প্ৰদৰ্শন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি আমাৰ যুৱ ক্ৰিকেটাৰ যিসকল আছে সিহঁতক মই অনুৰোধ জনাম সিহঁতে যাতে টাইম টু টাইম ফিল্ডত আহি প্ৰেক্টিছ কৰে। আৰু লগতে আমাৰ প্ৰগ্ৰামত যুৱ সমাজক মই অনুৰোধ জনাম সিহঁতে আহি আমাৰ প্ৰগ্ৰাম ক্ৰিকেট ক্লাবৰ অংশগ্ৰহণ কৰে। আৰু যিবিলাক আমাৰ সমাজকৰ্মী আছে বা সুচিন্তাবিদ আছে আমাৰ সমাজৰ, এখেতসকলকো আমি অনুৰোধ জনাম এখেতসকলে যাতে আমাৰ প্ৰগ্ৰাম ক্ৰিকেট ক্লাবক ফাইনেন্সিয়েলি অলপ হেল্প কৰে আৰু অলপ খা খবৰ লয়। আৰু সৰ্বশেষত মই কোকৰাঝাৰ ক্ৰিকেট এছ'চিয়েশ্যনত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান এখন ডাঙৰ টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে। আৰু এইখন টুৰ্ণামেণ্টত আমি প্ৰগ্ৰাম দলে খুব সুন্দৰভাৱে ইয়াত খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে আমাৰ যুৱ ক্ৰিকেটাৰ বছিৰ হাছান, অৰবিন্দ শীল, লগতে কুশল সিং, পংকজ সাহানী
আৰু লগতে বিভিন্ন যুৱক খেলুৱৈ সকলোকে মই ফ'গেম ক্ৰিকেট ক্লাবৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ কোকৰাঝাৰ ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ক্ৰিকেট লীগ 2024-25 তাৰে ফাইনেল মেচখন আজি অনুষ্ঠিত হ'ল। আজিৰ মেচখনত দুখন ফাইনেলিষ্ট টিম আছিল আমাৰ ফকিৰাগাম ক্ৰিকেট ক্লাব আৰু টেঙাপাৰা ক্ৰিকেট ক্লাব। দুয়োটা দলে আজিৰ এই খেলত ভাল খেল পৰিৱেশন কৰিছে। আমি এয়া উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। খেলত হাত জিত থাকিবই, কোনোবা জিকিব। মিলা পিছে মিলা